হেল্ল' ফ্ৰেণ্ডছ, গীতাশ্ৰীজ ব্লগলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই এটা কেক বনাবলৈ লৈছোঁ। তাৰ বাবে মই কি সামগ্ৰী লৈছোঁ আপোনালোকক দেখাই আছোঁ। তাৰ বাবে মই লৈছোঁ ময়দা, কণী 2টা, এয়া ৰিফাইন, এয়া কফি, এয়া সোডা, নিমখ, এয়া বেকিং পাউডাৰ আৰু চেনি। এতিয়া মই এই বাতিটোত কণীকেইটা ভাঙি লওঁ। এতিয়া মই ডিমখিনি অকণমান ঘুটি লৈছোঁ। এতিয়া মই চেনিখিনি চালনীখনত দি দিম, তাৰপিছত অকণ চালি লওঁ। চেনিখিনি গুড়ি কৰি ল'ব আপোনালোকে। এয়া চেনিখিনি এতিয়া দিয়া হৈ গ'ল। এতিয়া মই ঘুটি দিম। এইখিনি আপোনালোকে ভালকৈ ঘুটি ল'ব। চেনিখিনি মোৰ বেছি গুড়ি নহ'লে এয়া আপোনালোকে এনেদৰে ঘুটি থাকিব যেতিয়ালৈকে চেনিটো গলি নাযায়। এতিয়া আমি ময়দা 1 কাপ দি দিম। চালনীখিনি চালি ল'ম অকণমান। এতিয়া আমি এইটো বেকিং পাউডাৰ দি দিম 1 চামুচ। আৰু সোডা আধা চামুচ দিম। এতিয়া আমি গোটেইখিনি মিক্স কৰি দিওঁ। মই যিহেতু আজি ফাৰ্ষ্ট কেক বনাইছোঁ, সেইটো কাৰণে কেনেকুৱা হয় নাজানো, তথাপিও ট্ৰাই কৰি চাওঁ। মই পাহৰি গৈছিলোঁ। এতিয়া আমি আধা কাপ ৰিফাইন দি দিম। এতিয়া আকৌ ঘুটি দিব। এয়া চাওক, কেকটো ঘুটি এনেকুৱা হৈ গৈছেগৈ। আৰু অলপ দেৰি মিহি হোৱাকৈ আমি এইটো মিক্স কৰি ল'ম। এতিয়া অকণমান নিমখ দি দিব। এতিয়া মই কাপ এটাতে কফি 1 চামুচ লৈ লৈছোঁ আৰু তাত অকণমান গাখীৰ 1 চামুচ দিলে হ'ব। দি পেলাই অকণমান মিহলি কৰি লৈছোঁ। তাৰপিছত ইয়াত দি দিম।
এতিয়া মই এইখিনি ইয়াত ঢালি দিম। এইখিনিতে আমি ভালদৰে মিক্স কৰি দিম। আমি এনেদৰে ঘুটি দিম। আপুনি কফিৰ ঠাইত কোকো পাউডাৰো ইউজ কৰিব পাৰে। মোৰ কোকো পাউডাৰ নাই বাবে মই কফিকে দিছোঁ। আপোনালোকে যিমান দেৰি ঘুটিব পাৰে এনেকৈ সিমানেই ভাল কেকটো, তেতিয়া সিমানেই ভাল হ'ব মানে কেকটো। আৰু যদি বেছি ডাঠ যেন দেখে তেতিয়া আপোনালোকে ইয়াত অলপ গাখীৰ মিক্স কৰি দিব পাৰে। পানীও মিক্স কৰিব পাৰে, কিন্তু পানীৰ ঠাইত যদি আপোনালোকে গাখীৰ মিক্স কৰে তেতিয়া বহুত ভাল হয়। মই ইয়াত গাখীৰ মিক্স কৰা নাই কাৰণ মোৰ কেকটো অলৰেডি দেখিছেনে এনেকুৱা হৈ গৈছে। এইটো হৈ গৈছে, মোৰ ডাঠ হোৱা নাই বাবে মই গাখীৰ মিক্স নকৰোঁ। এয়া এতিয়া আমাৰ কেক বনি যাব হৈছে। এতিয়া আমাৰ এইখিনি হৈ গ'ল। এতিয়া আমি বেলেগ এটা টিফিন বাতিত অলপ ৰিফাইন সানি তাত ময়দা অকণ ছটিয়াই এইখিনি ঢালি দিম। এইটো লৈছোঁ আমি টিফিন বাতি, এইটোত আমি ৰিফাইন সানি ল'ম। মই ৰিফাইন অকণ হাতত উলিয়াই লৈছোঁ। হাতত নহয়, আচলতে টিফিনটোতে দি লওঁ ৰ'ব। এয়া দি ল'লোঁ। এতিয়া আমি গোটেই টিফিনটোতে সানি ল'ম। আমি এতিয়া চাৰিওফালে ৰিফাইন তেল সানি ল'লোঁ। এতিয়া ইয়াত অলপ ময়দা ছটিয়াই দিম। এই ময়দা ইয়াত অলপ ছটিয়াই দিম। এই আমাৰ ময়দা সনা হৈ গৈছে। ময়দাটো এনেদৰে কৰিলে মানে কেকটো পিছত উলিয়াওঁতে সহজ হয়। এতিয়া আমি এইখিনি ইয়াত ঢালি দিম। এতিয়া আমি অলপ এইটো টেপটেপাই দিম। ইয়াত আমি এতিয়া অলপ বাদাম দি দিম, কাঠবাদাম দিম। ইয়াত দেখিছেনে, এনেকৈ ইয়াত ছটিয়াই দিম অলপ। এয়া দেখিছেনে, এয়া আমাৰ কেক ৰেডি হৈ গ'ল। এতিয়া আমি এইটো কুকাৰত দি দিমগৈ।